আমাৰ সখীসকলৰ খাদ্যভাগ বেছি সুস্বাদু বুলি গৌৰৱ কৰিছে। আপুনি পৰীক্ষা কৰিছা কাৰ কথা সঁচা স্থিৰ কৰি দিল। গোবিন্দ কৃষ্ণ মোৰ প্ৰভু কি যে অপাৰ করুণা অন্তপুরি বাদ পুরি বাইরে আছে আমি একেবারে অন্তঃকণ্ঠ ভয় হয়েছি এই অন্তর নাকি জানি ভুলিয়ে হয়নি এই অবিচ্ছন্নকে এনে এটি ফলরে কার্য নিয়োগ করেছে ধন্য নারদ পারু বা সাহস দিয়া এনেদৰে তোমালোকৰ ভাগৰে আমাক বলব দিয়া ইকটো কমাই দিব সেই অমৃতৰ পৰা অমৃত তোমালোকৰে খাদ্যৰ পৰা এই খাদ্য পৰম সুস্বাদু হৈ পৰিল তোমালোকে কিমান ভাগ্যৱান তোমালোকৰ বলতে আজি আমাৰ এটি উঠা সুস্বাদু গ্ৰহণ কৰাৰ পৰম সৌভাগ্য দিয়ে তোমাকে এটা খেলাধুলা করা আমার সেবা হলো